Hi friends, welcome to my YouTube channel Tonistry Lifestyle. আজি আমি যাবলৈ লৈছো বেকি পাৰলৈ। এতিয়া মই বাইদেউহঁতৰ ঘৰলৈ যাব লৈছো। বাইদেউহঁতৰ ঘৰৰ পৰা তাৰ পিছত যাম, তাতে টেম্পু আছে, টেম্পুত মানে ঠিক কৰিছে। Hi friends, আমি আহি পালো বাইদেউ ঘৰত। এয়া এইটো আমাৰ বাবু হয়, মোৰ ভাগিন। হাই কৰি দিয়া বাবু। হাই দেখিছা? আৰু কি কবা বাবু? Welcome to my YouTube channel. Hi, এবাৰ কৈ দিয়া। এইটো মোৰ বাইদেউ হয়, মত কৰি হেৰি ডাঙৰ বাইদেউ, আৰু এটা ডাঙৰ বাইদেউ আছিল যে এইটো এটা বাইদেউ, আৰু এইটো ভাগিন। এবাৰ আমি যাম, টেম্পু আহিছে, তাৰপিছতে তাতে লগ পাম। বাই বাই। এয়া আমি আহি পালোঁ। তাৰপিছত এতিয়া তাতে যাম পূজা কৰা ঠাইত। ফাৰ্ষ্ট পূজা কৰিম, তাৰপিছত বজাৰত যাম। এতিয়া মেলাও বহে। এবাৰ লাহে লাহে আমি নামি যাওঁ। মানে আমাৰ ভিনদেউ আহি নাপালে, ভিনদেউ পূজা কৰিব পাৰিবা নাই। ভিনদেউৰ ডাঙৰ দাদা আছে আৰু ভাইটি আছে, তাহোন কৰিব পূজাটো। ভিনদেউ তাৰমানে ছুটি নাপালে, সেইকাৰণে আহিব নোৱাৰিলে। এবাৰ ভিনদেউখনে কৰিব আৰু এনেকৈ এবাৰ যাই আছোঁ। ফাৰ্ষ্ট পূজা কৰিম। বলক তেতিয়াহ'লে চাওঁ। আমি আহি পালোঁ গংগা চিলানত। এইবাৰ এনেকৈ হৈ থাকে, এনেকৈ পানীত হৈ থাকে। বাইদেউখন আহি আছে। এইবাৰ পানী বেছি হৈছে। এয়া আমি এইবাৰ ইয়াতে আহি পালোঁ। ইয়াতেই মানে পিণ্ডদান দিব। ইয়াতে তাৰমানে আমাৰ বাইদেউখনৰ শহুৰ দেউতাক সেনেকৈ ঢুকাইছে। ঢুকাওঁতে এইবাৰ ইয়াতে মানে পিণ্ডদান দিব আৰু সেইকাৰণে ইয়াতে আহিছোঁ। এইটো মই বাবু, হাই কৰি দিয়া। সি বোলে বটত উঠে, মানে বট মানে নাৱত উঠে আৰু। ক'ত উঠা বাবু? বট তাতে উঠিম দে আমি। এই নাও সেইফালে, আৰু এইবাৰ ইয়াতেই পূজা হ'ব। এনেকৈ চবে কৰি আছে, আৰু সিফালে বহুত কৰি আছে। সিফালে মানে দেখা হোৱা নাই। এই ভিনদেউখন এনেকৈ পূজা কৰি আছে। এইবাৰ ইয়াতে অস্থিটো ভাসাই দিব। আৰু ইয়াতে আছে এনেকৈ বাইদেউ আছে, বাইদেউৰ জাও আছে, আৰু এটা বাইদেউখনৰ গাঁৱৰে হেৰি আছে। এনেকৈ বাইদেৱে হাই বুলি কৈ দিছে। এয়া এইবাৰ এতিয়া অস্থিটো ভাসাই দিলে এনেকৈ ফুলত। এয়া হৈ গ'ল। আমি প্ৰত্যেকবাৰেই এনেকৈ আহোঁ, প্ৰত্যেক বছৰে বছৰে আহোঁ এইটো এনেকুৱা দিনতে। তাৰপিছত কেতিয়াবা দেউতা আহে, কেতিয়াবা মা আহে, কেতিয়াবা মই আহোঁ এনেকৈ। তাৰপিছত আৰু এইবাৰ আৰু পিছে আমাৰ এই বাইদেউ এটাৰ বিয়া আছিল, তাতে দি দিছে। সেইকাৰণে এবাৰ দিয়াৰ পিছত বোলে আৰু দুবাৰ দিব নাপায়। এনেকৈ মা নাহিলে এবাৰ এনেকৈ প্ৰসাদ খালোঁ আমি। এতিয়া পূজা কৰা হৈ গ'ল। তাৰপিছত এতিয়া আমি আছোঁ বজাৰত দেখি মানে মেলাহেন কৰি পাতিছে। ইমান দূৰৰ পৰা মানে দোকান আহে ইয়াতে। তাৰপিছত এনেকৈ খাই থাকে, মানে পূজা চূজা হোৱাৰ পিছত এনেকৈ দৈ চিৰা এনেকৈ খায় কিছুমানে। আমি নানিলোঁ, ঘৰত যাই খাম। তাৰপিছত এতিয়া যাওঁ বজাৰত দেখি, মেলাত দেখি। এনেকৈ বহুত দূৰৰ পৰা দোকান আহে, আপোনালোকে চাব। ইমান ভিৰ হয় প্ৰত্যেকবাৰে। আৰু আজি বতৰটো ভালে, মানে অইনদিনা ইমান বৰষুণ পৰি থাকে, আজি ভাল। এনেকৈ বহুত বেলেগ বেলেগ বস্তু হ'লে, এইটো মই চিনিয়ে নাপালোঁ। আপোনালোকে কোনোবাই চিনি পাই যদি ক'ব। এনেকৈ মিঠাই আছে, মিঠাইৰ দোকান, বহুত বেলেগ বেলেগ ধৰণৰ বস্তু দেখা যায় ইয়াত। এনেকৈ এয়া তাৰপিছত চাই থাকক আপোনালোকে কি কি দেখা পায়। বাইদেউ আছে আগত। এনেকৈ ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে, আৰু এনেকৈ দোকান দিয়ে। কিছুমান বস্তুটো আমি দেখাই নাই, ইয়াতে বহুত মানে আহি কিনে চাব পাৰে। আৰু ইয়াতে মাটিৰ বস্তু বেছি পোৱা যায়। আৰু এইটোৱেই হ'ল বেকি নদী বুলি কয়। আইচক্ৰীম ওলিছে, কিন্তু ইমান ঠাণ্ডা কোনেও খাই নাই কিজানি, আমিতো খোৱাই নাই। আৰু এইটো যে আছে, এইটো জাহাজ চাউলৰ মুড়ি বনায়, মানে জাহাজ চাউল ভাজি কিনে সেনেকৈ বনায়। আৰু
ভাল লাগে খাই ইয়াতে। আৰু এনেকৈ এইবাৰ চাই আছোঁ, চাওকচোন কিমান ভিৰ মানুহ। আৰুতো দেৰি হোৱাই নাই, আৰু দেৰি হ'লে আৰু হয়। আৰু আমাৰ তাৰমানে সোনকালে অহা হ'ল, 8:30 বজাতে আমি আহিছোঁ আৰু এতিয়ালৈকে আছোঁ। এই হ'ল মিঠা দৈ, সৰু সৰু ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। এয়া মিঠা দৈ, কোনে কোনে খাই পাইছে ক'ব। ভাল লাগে, বহুত ভাল লাগে খাই চাব। এয়া ইমান ভিৰ, মানে বস্তু কিছুমান দেখাই নাপায় ভিৰত ধৰি। বাবু কি ললি আজি? চাম্পাৰ। আৰু ময়ো চাম্পাৰ। আমি এইবাৰ কি খাবি? তুমি তো একো নাখালি এইবাৰ। মাহুন কিবা লয় চাচোন। 30 টকা চব। 30 টকা। এয়া ইয়াতে বাচন আছে, ইয়াৰ চব 30 টকা বোলে। পিছে বস্তুটো ইমান ভাল নহ'ল, সেইকাৰণে লোৱা নহ'ল। 30 টকা যদিও মানে দামটো হ'লেওতো নহ'ব ন, বস্তুটো ভাল হ'ব লাগিব, সেইকাৰণে চোৱা নহ'ল। ইয়াতে দিয়ে জিলাপি দোকান, চাওক চবতে ইমান গোন্ধ ওলাইছিল, মোৰতো তাতে খাওঁ খাওঁ লাগিছিল। ইমান মই ভাল পাওঁ জিলাপি। আপোনালোকে কোনে কোনে ভাল পায় খাই ইয়াতে জিলাপি ক'ব। মই কিন্তু বহুত ভাল পাওঁ। ইয়াতে এইবাৰ এই মাটিৰ বাচন, মই আপোনালোকক কৈছিলোঁ যে মাটিৰ বাচন ইয়াতে বহুত পোৱা যায়। আগতে আমি সৰু থাকোঁতে আহোঁতে, সৰুৰ পৰা আহিছোঁ ইয়াতে, সৰু থাকোঁতে আহোঁতে এইগিলা লাগিছিলে আৰু এনেকৈ সাকু বাতি খেলিবৰ কাৰণে এনেকৈ লৈ গৈছিলোঁ। আৰু হ'ল খুচুৰা কইনছ থ'বৰ কাৰণে এনেকৈ লৈ গৈছিলোঁ। ইয়াতে চব এই মাটিৰ বাচনৰ এইখিনি এৰিয়া, চব ইয়াতে মাটিৰ বাচনে পোৱা যায়। ইয়াতে এই চাওক। চশমা হে একযোৰ ল'ব লাগে। একবার খালে বারবার নিতে হবে। এয়াই আছিল গংগা স্নানৰ ভিডিঅ'। আপোনালোকে কোনে কোনে আহিছিলে ক'ব, জনাব মোক। এইবাৰ হৈ গ'ল আমাৰ চোৱা, যাম আমি ঘৰত। এই ৰাস্তাত দিছোঁ, এই গোটেইকেইটা আছে। যাম পাছত ভিৰ। মানুহ আছে এনেকৈ।
দূৰত আৰু বহুত আছে এই বজাৰখনৰ পৰা আমি আহিলোঁ এবাৰ যাম আৰু গাড়ী আহি আছে এনেকৈ যাম আৰু